প্ৰথমতে আমি কল 3টা পিটিকি লৈছোঁ। তাৰপিছত 5 চামুচমান চুজি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু এচামুচতকৈ কম অলপ ছ'ডা দিছোঁ। আপোনালোকে ইয়াত চেনিও ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু চেনি ব্যৱহাৰ কৰা নাই, কাৰণ কলতো মিঠা থাকে। এতিয়া অলপ অলপ পানী লৈছোঁ আৰু বেটাৰটো এনেকৈ মিক্স কৰিছোঁ। মিক্স কৰিবতো সকলোৱে জানে, এনেকৈ কেকৰ বেটাৰ আমি যেনেকৈ মিক্স কৰোঁ তেনেকৈ মিক্স কৰিব লাগিব। অলপ পিছে এইখিনি মই মিক্স কৰি লওঁ, যিহেতু মিক্স কৰিব সকলোৱে জানেই। কৰিবা মালপোৱাকেইটা খাই ভাল লাগিব। এতিয়া মই কেৰাহীখনত তেল গৰম হ'ব দিছোঁ। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। মালপোৱাকেইটা এফাল সিজি যাব, তেতিয়া আমি ওলোটাই দিম। এয়া দেখিছেনে, খুব ধুনীয়াকৈ ফুলি আহিছে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ মালপোৱা ৰেডি। থেংক ইউ ফৰ ৱাচিং।